আজি খুব ভাল দিন, বিশেষ কৰি আমাৰ কোনামুখা গাঁৱৰ ৰাইজসকলৰ কাৰণে। কাৰণ বহুত বছৰ এখন গাঁও এটা কমিউনিটি হলৰ যি এটা প্ৰয়োজন আছিলে তাৰ পৰা তেওঁলোকে বঞ্চিত হৈ আছিলে। তো আমাৰ চৰকাৰখনে আহি আৰু 15 ফাইনেন্স কমিশ্যনৰ দ্বাৰা যি কমিউনিটি হল আৰু কমিউনিটি হল নিৰ্মাণ কৰা হ'ল আৰু নিৰ্মাণ কৰা যিটো কি কমিউনিটি হল আজি ইনগ্ৰেশ্যনটো কৰা হ'ল। তো গাঁওখনৰ ৰাইজসকলে পুৰুষ মহিলা সকলো খুব ফূৰ্তিত তেওঁলোকে পাইছে, কাৰণ কোনোদিন তেওঁলোকে তেনেকুৱা একটা স্কিম পোৱা নাছিলে। 15 ফাইনেন্স বুলি কোনো স্কিম তেওঁলোকে শুনা নাছিলে, বা LED স্কিম তেনেকুৱা বুলি যে আছে তেওঁলোকে শুনা নাছিলে। তো এই অঞ্চলত যিসকলে নেকি আগত আচলতে চৰকাৰ আছিলে, তেওঁলোকে বিশেষ কৰি আমাৰ ৰাভা ৰাইজসকলৰ গাঁওবিলাকত উন্নতিৰ যে কথা তেওঁলোকে কেতিয়াও চিন্তা কৰা নাছিলে। তো যিহেতু UPPL দল চৰকাৰত আহিলে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ একেলগে সকলোকে প্ৰগতিৰ একটা ৰাস্তা বা একটা দিশ বা ডেভেলপমেণ্টটো আমি যে কৰিম, যে কথা আমি আগত আচলতে কৈছিলোঁ, যে এই মৰ্মে আজি আমি কামবিলাক কৰি আছোঁ। আৰু এইকাৰণে কোনামুখা গাঁৱৰ ৰাইজত আজি যি কমিউনিটি হল যি উদ্বোধন, এই উদ্বোধন আজি হৈ গ'ল। আজি যিহেতু নিৰ্মাণ সম্পূৰ্ণ হৈ আজি উদ্বোধন কৰিলে সভাগৃহখন, সভাগৃহৰ এই প্ৰেক্ষাপটত ৰাইজৰ উন্নতি কেনেকুৱা হোৱাটো আপুনি কামনা কৰে? চাওক, আচলতে যিটো নেকি কি কয় কমিউনিটি হল যি উদ্বোধন, আৰু বিশেষ কৰি কমিউনিটি হলটো কিয় লাগে আৰু উন্নতিটো কেনেকুৱা হ'ব, য'ত নেকি আমাৰ ৰাইজে কমিউনিটি হলত তেওঁলোকে বহি আলোচনা বিলোচনা তেওঁলোকে কৰি, যি মিটিঙে নহওক, ধৰ্মীয় মিটিঙে নহওক কিয়, ব্যৱসা বাণিজ্যে নহওক কিয়, খেতিৰ কথাবিলাকে নহওক কিয়, তো এটা ভাল পৰিৱেশ তেওঁলোকে আলোচনা বিলোচনা কৰিব পালেহে গাঁওখন অঞ্চলখন ডেভেলপমেণ্ট হ'ব। তো এইটো কাৰণে এইটোৱে প্ৰেক্ষাপট যে তেওঁলোকৰ এই অঞ্চলত বিশেষ কৰি যি ক্ষেত্ৰতে নহওক কিয় তেওঁলোকে একেলগে উন্নতি যাতে হৈ আহক, আমি এইটোকে কামনা কৰোঁ। উঠি অহা যিটো যুৱ চাম আছে তেওঁলোকৰ ভৱিষ্যত এই সভাগৃহখন উন্নতিৰ পথত কেনেকুৱা পদক্ষেপ ল'ব লাগে? আচলতে যিটো নেকি কমিউনিটি হলৰ কথা বুলি কৈছে, ইয়াতে ষ্টুডেণ্টসকলেও তেওঁলোকে আহি আলোচনা বিলোচনা তেওঁলোকে কৰিব পাৰে। আৰু তেওঁলোকে যদি ঘৰত পঢ়া শুনাৰ ক্ষেত্ৰত কিবা যদি অসুবিধা পায়, যিয়ে নহওক, বা স্পেচিয়েল যদি টিউশ্যন কিবা কিবি যদি লোৱাৰ প্ৰয়োজনটো আছে, তো তেওঁলোকে এই অঞ্চলত যিসকলে শিক্ষিত লোক আছে বা মেট্ৰিকে হাইস্কুল লিভিং চাৰ্টিফিকেট ষ্টুডেণ্ট যিসকলে নহওক, বা হায়াৰ ছেকেণ্ডেৰী যিসকলে ষ্টুডেণ্ট, তেওঁলোকক স্পেচিয়েল একটা টিউশ্যন তেওঁলোকে ল'ব পাৰে। একটা ব্যৱস্থাটো এইটো ইয়াত আছে। তো তেতিয়াহে আমাৰ ছাত্ৰ ছাত্ৰীসকলে উন্নতি হ'ব। তো এই অঞ্চলত যিসকলে শিক্ষক আছে আৰু যিসকলে জ্ঞানী লোক আছে, তেওঁলোকে এটা স্পেচিয়েল টিউশ্যন কৰিবৰ কাৰণেও লাইব্ৰেৰী হ'লে নহওক কিয়, বা কি কয় ষ্টাডি ৰুমে নহওক কিয়, এইটো তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব। কোনামুখা ৰাইজৰ কাৰণে কি আহ্বান কৰিব? এইটোকে কৈ আছোঁ আমি, যে কোনামুখা ৰাইজৰ কাৰণে যে আমি আজি কমিউনিটি হল এটা ইনগ্ৰেশ্যন কৰি দিলোঁ, আৰু গাঁওখনত বহুত এই ধৰণৰ কিছু স্কিমছবিলাক প্ৰয়োজনটো আছে। আৰু এইটো কাৰণে আমাৰ আই মাতৃসকল যি এই গাঁৱত বহুত শিপিনী ভাল শিপিনী আছে। তো BTR চৰকাৰ ফালৰ পৰা উইভিং এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্ট আছে, বা ব্ৰ'ফেডৰ পৰা আমি চেষ্টা কৰিম যে তেওঁলোকৰ কাৰণে একটা ভাল উইভিং আমি ইয়াত স্থাপন যাতে কৰিব পাৰে। তো তাত আমাৰ শিপিনীসকলে যথেষ্ট কাপোৰ কানি তেওঁলোকে বনায়, যে যথেষ্ট আৰ্থিক এটা ব্যৱস্থা, এই ব্যৱস্থাটো তেওঁলোকে ওপৰত আহিব পাৰে। আৰু ৰাস্তা ঘাটৰ ব্যৱস্থাবিলাকো ঠিক ঠাক কৰিম, আৰু বহুত সমস্যাবিলাক আছে এটা এটাকৈ আমি যিমান পাৰোঁ এই অঞ্চলত আমি কি কয় মিনিমাইজ কৰিবৰ কাৰণে, কাম কাজ কৰিবৰ কাৰণে আমি চেষ্টাটো চলাওঁ। প্ৰথমতে মই আপোনালোকলৈ এই যি নেকি নিউজ চেনেল তেখেতলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যিহেতু আমাৰ এই নলখামৰা কোনামুখা চুবাত যিটো নেকি সভাগৃহ আমাৰ হৰিচিঙা সমষ্টিৰ MCLA সঞ্জয় স্বৰ্গীয় ডাঙৰীয়াই যি 15 ফাইনেন্সত এটি অনুদান আগবঢ়াই পেলাই আমাৰ সভাগৃহটো সম্পূৰ্ণৰূপে সজোৱাত সহায় সহযোগ আগবঢ়ালে, তেখেতলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতে আমাক যিটো আশ্বাস দিছিলে, সেই আশ্বামতে আমাক এই সভাগৃহটো সজাই দিলে। তাৰ কাৰণে আমি ৰাইজৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। সভাগৃহৰ মাজেদি ৰাইজৰ উন্নতি কি কল্পনা কৰিছে? সভাগৃহৰ মাজেৰে আমি ৰাইজৰ উন্নতি এইটোৱে ভাবিছোঁ, যিহেতু আমাৰ এখন সমাজত আমি সকলো মহিলা আই মাতৃ তথা পুৰুষ তথা ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী সকলোৱে এখন
সমাজত বসবাস কৰি থকা হয় ঠিক তেনেকৈ এখন সভাগৃহত আমি যিহেতু এটা ভাল অনুষ্ঠান পাতিবৰ কাৰণে আমাক এটা সভাগৃহৰ প্ৰয়োজন হয় আমাৰ ল'ৰা ছোৱালীসকল যিহেতু ছাত্ৰ ছাত্ৰীসকল তেখেতসকলক আমি এটা শিক্ষা দিবাৰ কাৰণে বা ভাল কথা কিছুমান শিকাবৰ কাৰণে আমি এখন সভা পাতিবলগীয়া হয় সেই সভাখন পাতিব লাগিলে যিহেতু আমাক এতিয়া সভাগৃহৰ প্ৰয়োজন হয় তেনে ক্ষেত্ৰত আমি যিটো সভাগৃহ পাইছোঁ সেই সভাগৃহত আমি ছাত্ৰ ছাত্ৰীসকলক তথা আই মাতৃসকলক এটা ভাল শিক্ষা দান দিবৰ কাৰণে জ্ঞান দিবৰ কাৰণে আমি এখন সভা পাতিবৰ কাৰণে যিটো আমি এই সভাগৃহটো পাইছোঁ সেইটোৰ ফালৰ পৰা আমি উপকৃত হোৱা বুলি পেলাই আমি ভাবোঁ আৰু কাক ধন্যবাদ দিব এইটোৰ ক্ষেত্ৰত মই সঞ্জয় স্বৰ্গীয়াৰী ছাৰক দেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ ভালে লাগিছে আমাৰ বহু দিনৰ মূৰত আশা এটা পূৰণ হৈছে বহুত বহুত ধন্যবাদ দিছোঁ তেওঁক সঞ্জয় স্বৰ্গীয়াৰী যিহেতু আপোনালোক দিলে কি কৰিব তেওঁলৈ আমি অশেষ ধন্যবাদ জনাইছোঁ যিহেতু আমাৰ সভাগৃহটো সম্পূৰ্ণ কৰি দিলে তাৰ বাবে আমি অশেষ ধন্যবাদ জনাইছোঁ তেওঁক সভাগৃহৰ মাজতে কি উন্নতি বিচাৰে উন্নতি গাঁওখন যাতে উন্নতি হৈ যায় তাকে কামনা কৰোঁ দিনে দিনে ল'ৰা ছোৱালীবিলাক যাতে দিনে দিনে আগুৱাই যাই থাকে তাকে কামনা কৰিলোঁ আৰু